Good morning everyone. আপোনাৰ যদি ৰাতিপুৱা আছে গুড মৰ্ণিং থাকিব আৰু যদি গধূলা হৈ আছে ভিডিঅ'টো চাইছে গধূলি তেতিয়াহ'লে আপোনালোকে ইভিনিং কৰি ল'ব চ' তেতিয়াহ'লে মই আজি যাম ছয়গাঁও বগাঁৱলৈ ৰাস চাবলৈ ৰাস পূজা চাম তো আপোনালোকে যদি চাব খোজে তেতিয়াহ'লে মোৰ লগত বলক ৰাস ঘূৰাই আহিম আকৌ চাই ঘূৰি আহিম তো বলক let's go and start পালো পাই গেলো ৰাস পূজা পাই গেলো আৰু ৰাস পূজাত বলক ভিতৰলৈ যাই আহো আৰু দুটামান চিনেমেটিক শ্বট লৈ লো আপোনালোকৰ কাৰণে পূজা ভালে হৈছে আৰু মই বৰ্তমান আছোঁ ৰাজস্থলীত আৰু এইখিনিতে মই আপোনালোকক চিনাকি দিব হ'লোঁ এয়া মোৰ বন্ধু দুলাল চৌধুৰী আৰু লগতে আছে মদন ৰাভা এয়া চ' আমি এতিয়া ৰাস পূজা চাই আছোঁ আৰু অকণমান দেৰিলৈ চাওঁ তো মেইন কথাটো হ'ল এতিয়া ৰাসৰ যিটো স্থলীত ধুনীয়াৰ মাইক চাইক বজাই আছে চ' ইয়াৰ কাৰণে চাউণ্ডবোৰ ভালকৈ নাহিব চাগে চ' ক্ষমা কৰিব চাউণ্ডবোৰ ভালকৈ মই ল'ব পৰা নাই ইভাগে গান চানো বজি আছে চ' যিয়ে নহওক আপোনালোকে যদি ৰাস পূজা চাবলৈ আহিব খোজে ৰাসৰ দিনত তো ৱেলকাম মই আদৰণি জনাইছোঁ আপোনালোকে আহিব আৰু ৰাস পূজা চাব নিশ্চয় আপোনালোকৰ ভাল লাগিব তাকে মই আশা ৰাখিছোঁ আৰু এতিয়া অকণমান ঘূৰোঁ ছয়গাঁও বকৰ ৰাস চাই কেনে লাগিল চ' মতামত জনাব কমেণ্ট বক্সত আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন খাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ কণ্টিনিউ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে কাষত থকা এই ঘণ্টিটো বেল আইকনটো দাবাই থ'ব যিয়ে নহওক আজিলৈ ছয়গাঁও বকৰ ৰাস চালোঁ তো পুনৰ লগ পাম আজিলৈ এইখিনিতে মই দিছোঁ আপোনালোকক বাই বাই Thank you.